নমস্কাৰ, মই পাৰ্থপ্ৰতিম বৰাই স্বাগতম জনাইছোঁ আমাৰ গুগলি আছাম ইউটিউব চেনেলটোলৈ। আৰু আজি আমি গৈ আছোঁ নগাঁৱৰ বালি সত্ৰলৈ, য'ত নেকি তাত আছে দামোদৰদেৱ আটা থান, আৰু আমি তালৈকে গৈ আছোঁ এতিয়া, আৰু আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এয়া হৈছে দামোদৰদেৱৰ থান বালি সত্ৰ, আৰু দুইজন আহিলোঁ একেলগে। শেষৰে কিবা এটা ক'ব, অথনিৰ পৰা কওঁ কওঁকৈ কি আছে, কি কবি ক? হয়, এয়া আমি শ্ৰী শ্ৰী দামোদৰদেৱৰ থান আহি পালোহি। জেগাটো বহুত ভালেই লাগে, বহুত ধুনীয়া জেগা। আচলতে সিয়ে মোক আজি লগ ধৰিলে, আচলতে বহুত ভাল লাগিলে আহি পেলাই। এপাক আহিব, ইয়াতো এখন তেখেতৰ এখন সত্ৰ বুলি ক'ব লাগিব, বালি সত্ৰ। এই গলিটো যে আছে, গলিটোৰ পৰা এনেকৈ সোমাইলে ট্ৰেইন লাইন এটা পায়, ট্ৰেইন লাইনটোৰ পৰা পাৰ হৈ আনি এনেকৈ অলপ অকণমান ৰেল লাইনটো পাৰ হৈ পেলাই সত্ৰখন পায়। মানে কি, যদি নগাঁৱৰ পৰা আহিব বিচাৰিছে, মানে কি নগাঁৱৰ পৰা যিটো বৰদোৱালৈ আহে, বৰদোৱাৰ পৰা যিটো চিধা আহিছে ঢিঙৰ পৰা ঢিঙলৈ সম্পূৰ্ণ লাগে, মানে সেইখিনি জেগা জামতল বুলি কয়। জামতলৰ পৰা এটা গলি আছে, গলিটোত সোমাই আহিলে বালিসত্ৰ থানখন পোৱা যায়। আহিব এপাক, ভাল লাগিব। থান প্ৰথমে দামোদৰ আটাই প্ৰতিষ্ঠা কৰিছিলে, সেইমতেই বালিসত্ৰৰ নাম উৎপত্তিৰ স্থান। তেখেতৰ মাকৰ নাম বিষ্ণুপ্ৰিয়া আৰু দেউতাকৰ নাম গৌৰীকান্ত মহন্ত। আজি প্ৰায় শংকৰদেৱৰ জন্মৰ অলপ দিনৰ পাছতেই তেখেতে আমাৰ ইয়ালৈ আহি ইয়াতে বসবাস কৰিছিলে। বসবাস কৰাৰ পিছত তেখেতে ইয়াতে সত্ৰ স্থাপন কৰিছিলে। এই সত্ৰ স্থাপন কৰাৰ সময়ত তেখেতে বহুত ভক্তবৃন্দক লৈ তেখেতৰ এই ধৰ্ম প্ৰচাৰ কৰিছিলে, আৰু তেখেতৰ মানে ইয়াত নানা ভক্তবৃন্দক লৈ নাম গুণ গাইছিলে। আৰু এই আমজোপা যে দেখিছে, এই আমজোপা আজিৰ পৰা প্ৰায় 385 বছৰ মানৰ আগত মানে এই বয়স হৈছে এই আম গছজোপা। ভাল লাগিলে যদি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ইমানেই আছিলে।